নমস্কাৰ ফ্ৰেণ্ডসকল, মই আজি লৈ আছোঁ আপোনালোকৰ কাৰণে এটা ভাল খবৰ। সমগ্ৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে এতিয়া মোবাইলত এটা এপছ ব্যৱহাৰ কৰি আপোনালোকে টকা ঘটিব পাৰিব। আৰু অকল টকাই নহয় ফ্ৰেণ্ডসকল, আপুনিও হ'ব পাৰে এজন ফেমাছ ব্যক্তি, অৰ্থাৎ আপুনি এজন হ'ব পাৰে ভাল ছিংগাৰ। ঘৰৰ পৰাই আপুনি মোবাইলেৰে এই টকা ইনকাম কৰিব পাৰিব আৰু এজন হৈ যাব পাৰে আপুনি ফেমাছ ব্যক্তি। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চোৱাৰ আগতে মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটো দবাই দিয়ক। হয় ফ্ৰেণ্ডসকল, এতিয়া অসমত এটা এপ্লিকেশ্যন আহিছে। এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে আপোনাৰ যদি সাধনা আছে, আপোনাৰ যদি প্ৰতিভা আছে, অৰ্থাৎ আপোনাৰ যদি গান গোৱাৰ প্ৰতিভা আছে, তেনেহ'লে আপুনি এতিয়া এই আপোনাৰ নিজৰ এণ্ড্ৰইড মোবাইলেৰে ঘৰত গান গাই আপুনি সেই এপছটোত আপলোড দিলে আপুনিও ঘটিব পাৰিব টকা। অৰ্থাৎ অকল টকাই নহয় ফ্ৰেণ্ডসকল, আপুনি হ'ব পাৰে ভৱিষ্যতলৈ এজন ভাল ছিংগাৰ, আপুনি হ'ব পাৰে এজন ফেমাছ ব্যক্তি। অৰ্থাৎ আপুনি সেই গুগল প্লে' ষ্ট'ৰত এই এপছটো পাব, মিউজিক আছাম বুলি। এই মিউজিক আছাম এই এপটোত আপোনাৰ এই ফেচিলিটিটো আছে অকল অসমৰ কাৰণে। অৰ্থাৎ এই এপছটোত ভিডিঅ' আপলোড কৰিব নোৱাৰিব, অকল অডিঅ' পাৰিব। আপুনি যদি এই গান গোৱাৰ প্ৰতিভা আছে তেনেহ'লে ঘৰতে গান গাই আপুনি আপলোড দিব পাৰিব। ঠিক ইউটিউব চেনেলৰ ধৰণে আপুনি আপলোড দিব পাৰিব আৰু তেতিয়া পাব আপুনি তাৰ পৰা কিছু অংশ আপুনিও পাব সেই টকা, অৰ্থাৎ টকা ঘটাৰ এটা সুযোগ। গতিকে ফ্ৰেণ্ডসকল, আপুনি যদি বিচাৰে, অকল আপুনি গান নেগালেও কথা নাই, মাত্ৰ আপোনাৰ ফেভাৰৰ যদি তেনেকুৱা কোনোবা গান গোৱা মানুহ আছে, এই তেওঁৰ ভইচেৰে গালেও কোনো কথা নাই, আপুনি মাত্ৰ গানটো আপলোড কৰিব লাগিব। অৰ্থাৎ আপুনি গানটো এডিটিং কৰি আপুনি আপলোড কৰিব লাগিব আৰু গান যাৰেই গান নাগাওক আপুনি মাত্ৰ অৰিজিনেল কণ্টেণ্ট ইউজ কৰিব নোৱাৰিব। আপুনি অৰিজিনেল গানটো আপুনি আপলোড দিব নোৱাৰিব, মাত্ৰ আপুনি নিজে গোৱা গান হ'ব লাগিব। হয়তো আপোনাৰ কোনোবা আপুনি যাৰ ভাল গান গোৱা মানুহ আপুনি গাব দিব পাৰিব, কিন্তু অৰিজিনেল কণ্টেণ্ট ইউজ কৰিব নোৱাৰিব। ফ্ৰেণ্ডসকল, গুগল প্লে' ষ্ট'ৰৰ পৰা এই এপটো ডাউনলোড কৰি আপুনি সামান্য আপোনাৰ নামত এটা চেনেল এটা খুলিব লাগিব। সেই চেনেলটোৰ দ্বাৰাই আপোনাৰ এই ভিডিঅ'বোৰ আপলোড দিব পাৰিব। গতিকে আপুনি যদি ইচ্ছা কৰে আজিৰ পৰা এই এপটো, অৰ্থাৎ এতিয়াই এপ ডাউনলোড কৰি আপুনি হয়তো ট্ৰাই কৰি চাব পাৰে ইয়াৰ বিষয়ে কি। হয়তো আপুনি তাৰ গুগল প্লে' ষ্ট'ৰত যিটো পাই যাব ছিষ্টেমটো পাব। গতিকে আপুনি অকণমান চাই ল'ব পাৰে। যদি ইচ্ছা কৰে এই ছিষ্টেমটো আপুনি কৰিব পাৰে। এটা সুবৰ্ণ সুযোগ ক'ব লাগিলে। আপুনি ঘৰৰ পৰা আপোনাৰ কিছুমানে এনেকুৱা হয়, আপোনালোকৰ মুখখন দেখাই আপোনাৰ গান গাব লাজ কৰে। ঠিক সেনেকুৱা ব্যক্তিৰ কাৰণে এইটো খুব ভাল এটা এপছ, ভাল এটা এপ্লিকেশ্যন। গতিকে আপুনি যদি বিচাৰে কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে ছাবস্ক্ৰাইবো কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি কিবা সুধিব লগা আছে আপুনি মোৰ এই কমেণ্ট বক্সত কমেণ্ট কৰক। ধন্যবাদ।